দেখুৱাই আছোঁ তেওঁলোকক ভালকৈ আমি চাৰিটা গৈ আছোঁ একদম ক'ত গৈ আছোঁ কি কথা একদম আগলৈকে চাই থাকক বাকী আৰু বহুদিন পাছত তেনেকৈ অকণমান ক'ৰবালৈ ওলাই আহিছোঁ গতিকে অলপ ভাল লাগিছে দিয়ক এই হালকল আৰু এইফালে একদম আহিলোঁ আচলতে মানে এতিয়া ঢকুৱাত ৰৈছোঁ তাৰপৰা ঢকুৱাত ৰ'লোঁ কিন্তু এতিয়া কি হ'ব চব বন্ধ যেনেকৈ আজি দেওবাৰ তাৰপিছত হ'লেও মানে পালোঁ আৰু দোকান এখন আচলতে আমাৰ তাত নৰলোঁ ঢকুৱা পাই বোলো কিবাকিবি লৈ ল'ম কিন্তু দেওবাৰে যে বন্ধ হয় সেইটো কথা নাজানো আচলতে সেইটো কাৰণে আৰু এতিয়া মই ল'লোঁ ল'বলগীয়া আৰু এতিয়া তাই ল'বলৈ গৈছে ৰিংকুৱে ল'বলৈ গৈছে গতিকে ল'ম আৰু ৰৈ আছোঁ আৰু ঘৰৰ পৰা লৈ অহাহেঁতেনে ভাল আছিলে ঘৰৰ পৰা মানে আমাৰ তাৰপৰা দেই ঘৰৰ পৰা নহয় নল'লোঁ মই বোলো তাতে পাম আৰু ঢকুৱাতে সেই বুলি খালি নাই বাকী ক'লৈ যাওঁ কি কথা কাৰ ঘৰলৈ গৈ আছোঁ বা কি সেইটো জানিবৰ কাৰণে চাই থাকক আৰু ভিডিঅ'টো আগলৈকে হেপী বাৰ্থডে এইফালে আহা আকৌ মই তোমালৈ চকলেট আনিছোঁ চোৱা লাগে নাই হা আহা আহা আকৌ কিনিলি একদম আহি পালোহি য'লৈ আহিছিলোঁ মানে তাৰপাছত দেখুৱাই আছোঁ আৰু যে এতিয়া দেখিছিলে ন একদম ল'ৰাটো তাৰ মানে আজি বাৰ্থডে হয় আৰু সি হৈছে আমাৰ লগত যে আহিছে ৰিংকুৰ মানে ভনীয়েকৰ ছোৱালী আৰু তাইৰ ল'ৰাটোৰ বাৰ্থডে হয় তো আমি আচলতে তাইক থ'বলৈ আহিছিলোঁ ৰিংকুক থ'বলৈ আহিছিলোঁ আৰু যিহেতুকে তাৰ বাৰ্থডে হয় লগতে গুচি আহিলোঁ আৰু আমিও তাইকো থোৱা হ'ল তাৰ বাৰ্থডেও খোৱা হ'ল বাকী মানে সেয়াই আৰু দেখুৱাই আছোঁ আৰু আছে তেহেঁতক তাইৰ ৰিংকুৰ ভনীয়েকক লগ পোৱা হোৱাই নাই আচলতে তাই মানে সেই তেহেঁতৰ মাহঁত আহিছে তো সেইটো কাৰণে ৰৈ আছেগৈ তাই ৰাস্তাত আৰু আমি আহিলোঁ আৰু আগতীয়াকৈ বাকী ভিডিঅ'টো আগলৈকে চাই থাকক কি কৰোঁ কোৱা আকৌ মামাক কিহে খালা কোৱা আকৌ এতিয়া কৈছিলা নহয় লাজ লাগিছে নেকি বেয়া পালোঁ যোৱা এইফালে চোৱা আকৌ ৰিংকু আহিয়ে কামত লাগিছে ন ৰিংকু হয় নি আৰু এইফালে আমাক আনি দিলে ৰিংকুৱে পকৰি চাটনি তাৰপাছত চাহ বিস্কুট ভুজিয়া পৰা খাই ল'লোঁ আৰু বেলুন ফুলাই আছে আৰু ডেক'ৰেশ্যন আৰম্ভ কৰিছে ন জোৰ দিয়া আপুনি নুফুলাই নি আছে লিংকটো দি দিম ছাবস্ক্ৰাইব কৰি দিবা দেই এইফালে চোৱা আকৌ এইফালে আমাৰ খুৰী এই কৈছিলোঁ যে ৰিংকু মাকে আমাৰ খুৰী হয় খুৰী মোক লগ পাই কেনেকৈ লাগিছে কৈ দিয়ক আকৌ ভাল লাগিছে ভালকৈ কওক আকৌ ভাল লাগিছে ঋতু ভ্লগছ ডাঙৰ ওলাই গ'ল নে এতিয়া আপুনি কেতিয়া যাব এইজনী আমাৰ পেহী এই পেহী ঘৰলৈ আহিছোঁ পেহী এতিয়া আমাৰ কাৰণে খাবৰ কাৰণে বস্তু ৰেডি কৰি আছে এইফালে চাহ বনাই আছে আজি প্ৰথমবাৰ আহিছোঁ পেহীহঁতৰ ঘৰলৈ প্ৰথমবাৰ আহিছোঁ আকৌ চাহ নোখোৱাকৈ যাবি নি প্ৰথমবাৰ ন তেহেঁতৰ ঘৰত আকৌ সেই বনাই মেলি ৰেডি কৰি থৈছে যে সেইটো কাৰণে আৰু এইফালে আমাৰ পেহীহঁতৰ ঘৰত থকা একদম মৰম লগা চৰাইকেইজনী অৱশ্যে মই ইহঁতৰ নামবোৰ নাজানো কিন্তু ইমানেই মৰম লগা এটা আকাশী নীলা আৰু এটা হৈছে হালধীয়া ইমানেই মৰম লাগিছে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে বাকী মই নামকেইটা বাৰু নাজানো কোনোবাই যদি জানে প্লিজ কমেণ্টত জনাব আৰু এইফালে কুকুৰা একদম প্ৰায় 40জনীমান আছে পেহীহঁতৰ কুকুৰা আৰু এইফালে এটা আছে ভাটৌ
এইটো মানে একদম ইয়াক গছতো উঠাই দিয়া হয়, তাৰপাছত আকৌ গছৰ পৰা পেহীয়ে নমায়ো আনে। ইয়াৰ নামটো ৰাখিছে মুনু। ইমানেই মৰম লগা মানে ভাটৌটো, আৰু ডাঙৰ আছে দেই, এই ভিডিঅ'ত দেখিবলৈ সৰু লাগিছে কিন্তু ভাটৌটো অলপ ডাঙৰ আছে। এফালে আমাৰ ৰিংকুৱে ভাটৌক জোকাই ফুৰিছে। ইয়াৰ নাম কি দিছেনো? মুনু। মুনু ভাল লাগিছে। আপোনালোকে ভাবিছে চাগে ন, এবাৰ ৰিংকুহঁতৰ ঘৰ, এবাৰ পেহীহঁতৰ ঘৰ, এবাৰ কেক, মানে কি এইবোৰ? হয় মানে কি হ'ল, পেহীহঁতৰ ঘৰতো মানে মাজতে আমি গৈ আহিলোঁগৈ। পেহীহঁতৰ ঘৰ যিহেতুকে ওচৰতে, ৰিংকুৰ ভনীয়েকৰ ঘৰৰ একেবাৰে ওচৰতে, সেইটো কাৰণে পেহীহঁতৰ ঘৰতো মাজতে গৈ আহি আমি যাওঁগা, ওলাইছোঁ এতিয়া ন, যাওঁগৈ দেই ৰিংকু থাকা, এই ইয়াতে এৰিলোঁ, আমি যাওঁ। এইফালে এজনী খালি নাই নোলায়। এইফালে আমাৰ ৰিংকু ভণ্টি, এই চাহ আগতে কি ইমান লাজ কৰ হে। আহা আইঅ ভঙা চিঙা ঘৰ ইউটিউবত হেনো ঘৰটো কি আছে। এবাৰ আমাক খুৰিও যাবগৈ, খুৰি লাইন গাড়ীত যাবগৈ, খুৰি লাইন গাড়ীত যাবগৈ না খুৰি। আমাৰ বোৱাৰী আৰু মহিলা লঘোণ দিয়া বোৱাৰী। দিব লাগিবতো না। আৰু ইফালে আজি মৰা কেক কপিমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ, কেনেকুৱা লাগিছে কমেণ্টত প্লিজ কমেণ্ট কৰি জনাব। বাকী আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আকৌ নেক্সট ব্লগত লগ পাই আছোঁ। এতিয়ালৈ বাই বাই।